অভিনেতা কিশোৰ দাস আহিছে এটা নতুন খবৰ। আপোনালোকে নিশ্চয় গমেই পায় যে প্ৰথমটো কেমোথেৰাপি লৈ মুম্বাইৰ স্থিত অসম ভৱনত আছে। যোৱাকালি কিশোৰ দাসে ছচিয়েল মিডিয়া হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছে। সেই পোষ্টত তেওঁ হেলথচিটি হস্পিটেলত চিকিৎসাধীন হৈ থাকোতে দুখনকৈ ফটো শ্বেয়াৰ কৰিছে আৰু লিখিছে যে গুৱাহাটী হেলথচিটি হস্পিটেলত ট্ৰিটমেণ্ট কৰি থাকোতে উঠা কেইখনমান ফটো আপোনালোকৰ আগত শ্বেয়াৰ কৰি লওক। সেই সময়খিনিত মোক প্ৰতিটো সময়খিনিত উৎসাহ আৰু সাহস যোগাই থকা প্ৰতিজন ব্যক্তিলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। বন্ধুসকল, এইটোৱে আছিল কিশোৰ দাসৰ নতুন আপডেট।